Hello everyone, good morning. মই বনশ্ৰী আৰু বনশ্ৰীজ ব্লগৰ এটা নতুন ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো। এটা নতুন দিন আৰু এটা নতুন ভিডিঅ'। আজি হৈছে মহাশিৱৰাত্ৰি আৰু সেই কাৰণে আমি যাবলৈ মন্দিৰলৈ ওলাইছো আৰু ইফালে আমাৰ মুমু এগৰাকী একদম ৰেডি হৈ আৰু মানে শিৱৰাত্ৰিৰ পূজা আমাৰ কলনীৰ ভিতৰতে হৈছে, যিহেতু ইয়াত এটা শিৱ মন্দিৰ আছে, গতিকে আমি তালৈকে ওলাইছো। আৰু এতিয়া সময় হৈ গৈছে 11:30, বহুত ভিৰ বোলে মন্দিৰত আৰু আমি সেয়া যাবলৈ লৈছো। বলক অলপমান মহাদেৱৰ ওচৰত আশীৰ্বাদ লৈ আহো। ঠিক আছে, তেতিয়াহ'লে বলক আমাৰ কলনীত শিৱৰাত্ৰি কেনেকৈ উদযাপন কৰিছে তাৰ এটা আপোনালোকক সমূহ আভাস দিওঁ আৰু সকলোৱে আশীৰ্বাদ লওঁগে। বলক। আমি পূজা কৰি আহি গলো, ধুনীয়াকে পূজা ভাগ হৈ গল। দুইফালে পূজা হৈ আছে, মই আগৰ ভিডিঅ' ক্লিপ কেইটা দেখুৱাইছো। ভগৱানে শক্তি দিব। আৰু আমি কি মন্দিৰলৈ গৈছিলো? সেয়া আমাৰ মন্দিৰ নহয়, সেই মন্দিৰটো কি হয়? আকৌ বোলে শিৱজী মন্দিৰ। তেওঁ কৈ আছে শিৱজী মন্দিৰলৈ গলো আৰু ধুনীয়াকে পূজা ভাগ কৰিলো, ভাল লাগিলে, প্ৰশান্তি লাগিলে আৰু মনে থাকা। আৰু কি হ'ল, যিখিনি পূজা কৰি থাকোতে মই ক্লিপ ল'ব নোৱাৰিলো, কিয়নো ময়ো পূজা কৰি আছিলো, এওঁ কৰি আছিলো, কৰি দিয়া মানুহটো নাই, সেইকাৰণে এইখিনি ক্লিপ ল'ব নোৱাৰিলো। পূজা কৰি উঠাৰ পাছত মই কেনেকে পূজাখন চলি আছে সেয়াকে দেখুৱালো। আৰু সিফালে হাৱনে হৈ আছিলে হবলা, মই ওচৰলৈ গৈ নকৰিলোগে। দুইফালে পূজা চলি আছে ধুনীয়াকে, সকলোখিনি আহিলে মানে পূজা ভালকে দিলে। আৰু ভগৱানৰ ওচৰত এইটোৱে বিচাৰিলো যে সকলো যি এইবোৰ হৈ আছে আমাৰ পৃথিৱীখনত সকলো যাতে ভাল হৈ যায়। এতিয়াতো শুনিয়ে আছো আমি ৱাৰৰ কথা, এইবোৰ যাতে সকলো শান্তি হৈ যায় পৃথিৱীখন, সেয়াকে ভগৱানৰ ওচৰত মানে আশীষ বিচাৰি আহিলো। আৰু সেয়াই এতিয়া আকৌ আহি আছো কি বালিঘাটৰ সেইফালে আহি আছো। আমাৰ এইফালে ইয়াত শিৱসাগৰত আছে বালিঘাট বুলি ঠাই এডোখৰ, আমি সেইফালে গৈ আছো। সেইখিনিতো মন্দিৰ এভাগ আছে, তাতো ধুনীয়াকে পূজা হয়। ওচৰলৈ নাযাওঁ মই, যদি মোৰ মোবাইলটোৱে কেপচাৰ কৰিব পাৰে মই সেইকণ ল'ম। আৰু আজি পৰাতো শিৱসাগৰত, আজি পৰা নহয় 28ৰ পৰা হৈ আছে ন মেলা, কালি পৰা 28ৰ পৰা মেলা হৈছে, শিৱৰাত্ৰি মেলা। যিহেতু শিৱদৌল ভাগ আছে সেইকাৰণে এই 3 দিন বিৰাট ধুনীয়াকে তাত মেলা হয়। আৰু খালি যাব পৰা হয় নে নহয় নাজানো, কিয়নো বহুত ভিৰ হয়, মানে কৈছো ন বহুত ভিৰ হয়। আৰু সেইটো ভিৰত আমাৰ গৈ মানে বৰ এটা ভাল নাপায়। অৱশ্যে আগতে মই গৈছো, মুমু জন্ম নহওঁতেই গৈছো, সেই বৌ এগৰাকীৰ লগত, তেওঁৰ লগত যাবলৈ ভাল মানে। কিন্তু এতিয়া কি হ'ল, ভিৰত মানে ইমানে ভিৰ হৈ যায়গে, গৰমটো অলপ হৈ যায়, এইও মুমু থাকে, দিগদাৰ কৰিব পাৰে বুলি নাযাওঁ বুলি ভাবিছো। কিন্তু সেয়া আৰু বিভিন্ন ঠাইৰ পৰা, আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা দোকান বহেহি, মেলা বহেহি, মানে মেলাত দোকানবোৰ বহেহি, চাই বিৰাট ভাল লাগে আৰু কিছুমান বস্তু পোৱা যায়। কিন্তু চাগে যোৱা নহব। সেই ভাগ মন্দিৰ দেখিছেনে? সেই মন্দিৰ ভাগতো ধুনীয়াকে পূজা হৈ আছে, খুব ভিৰ হয়। তাতো সৰু সুৰাকে সেই দোকান বহে, মেলা নিচিনা ইয়াতো অকমান হয়। খালি মই এই ভাগলৈ আহি নাই পোৱা আজিলৈকে বাৰু দেই। এই ভাগ দেখিছে, দিখৌ ব্ৰিজৰ তলতে হয়। আৰু এইফালে এয়া চাওক, মানুহ আহিছে, ভিৰ হৈছে, ইয়াত দেখিছে সেয়া। আৰু শিৱৰাত্ৰি সেয়া চাই মেলি পূজা কৰি অহাৰ পাছত মই খানা বনাবলৈ লাগিলোঁ। আৰু এইফালে মই কবি তিয়াই থৈছোঁ অলপমান গৰম পানী আৰু নিমখত এনেকৈ কাটি পেলাই, বেছি মিহিকৈ কটা নাছিলোঁ, এনেকৈ কাটি তিয়াই থৈ দিছিলোঁ। এতিয়া কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু তাত দি দিছোঁ আগতে তিয়াই ৰখা সেই কবি পাতখিনি। ধুনীয়াকৈ ধুই চেকনিৰে চেকি ল'লোঁ, পানীখিনি মই জোৱাই ল'লোঁ। তাৰপাছত এতিয়া এই কবিখিনিত ঢালি দিম মই কবিখিনি ডুব যোৱালৈকে পানী। কবিখিনি এনেকৈ উতল আহিব ধৰাত মই আগতে খুন্দি ৰখা আদা আৰু নহৰু খুন্দি ৰাখিছিলোঁ, সেই পেষ্টখিনি দি দিছোঁ আৰু ধুনীয়াকৈ অকণমান লৰাই পেলাই আকৌ উতল আহিবলৈ ৰাখি দিছিলোঁ।
আৰু এতিয়া ইয়াত মই দি দিম 4-5টামান কেঁচা জলকীয়া অলপমান জ্বলা হ'লে খাই ভাল লাগে যিহেতু মুমুৱে নাখায় সেইকাৰণে মই তাত জলকীয়া এড কৰিছোঁ যদি সৰু ল'ৰা ছোৱালী থাকে সৰু ল'ৰা ছোৱালীয়ে যদি খায় তেতিয়াহ'লে জলকীয়া নিদিলেও হয় আৰু এতিয়া মই মান ধনিয়া দুখিলা ধুনীয়াকৈ মিহিকৈ কুটি পেলাই কবিখিনিত দি দিছোঁ আৰু এটা কথা মই ইয়াত কবিখিনিত জলকীয়া দিয়াৰ আগত জালুকৰ গুড়ি দিছিলোঁ আৰু নিমখো এড কৰিছিলোঁ সেই ক্লিপটো মোৰ আচলতে হেৰাই থাকিলে মই বিচাৰি নাই পোৱা সেইকাৰণে লগাবলৈ নহ'ল ইয়াত আপোনালোকে জালুকৰ গুড়ি আৰু নিমখ দিবই মানে যিহেতু বইল বনাইছোঁ জালুকৰ গুড়িটো দিলে খাই টেষ্ট লাগে আৰু আমাৰ বন্ধাকবি বইল ৰেডি হৈ গ'ল ধুনীয়াকৈ এতিয়া খাব পাৰি এবাৰ ঘৰত বনাই চাবচোন বহুত সহজ হয় যোনসকলে বইল খাই ভাল পায় তেওঁলোকে খুবেই ভাল পাব খাই মই যিহেতু ভাল পাওঁ সেইকাৰণে বনাই চালোঁ আমি খাবলৈ বহিছোঁ মই প্ৰথমতে অকণমান টেষ্ট কৰি লওঁ সেইফালে সেইজনে খালে কেনেকুৱা হৈছে ভালে হৈছে মানে জালুকৰ জ্বলা চলা হৈছে নাই নিমখ চিমখ আলু ডালি দিয়ে দে সঁচাকৈ ধুনীয়া হৈছে খাবলৈ সঁচাকৈ খাবলৈ ধুনীয়া হৈছে এইটো মানে কি কোনো তেল মই দিয়াই নাই ব্যৱহাৰেই কৰা নাই স্বাস্থ্যসন্মতও হয় খাবলৈও টেষ্টি হয় আৰু ইয়াৰ যিটো হেৰি হয় চুপ হিচাপে খাব পাৰি জ্বলাটো আপোনালোকৰ কথা সৰু ল'ৰা ছোৱালী থাকিলে জ্বলা দিব আমাৰ মুমুৱে যিহেতু নাখায় সেইকাৰণে মই জ্বলা দি দিছিলোঁ সেয়াই ঠিক আছে খাই লওঁ তেতিয়াহ'লে আৰু এটা কথা এবাৰ ঘৰত ট্ৰাই কৰি চাব জংগলী খানা হয় মানে বইল চইলবোৰ মই বিশেষকৈ খাই ভাল পাওঁ মোৰ প্ৰায় বইলে বনোৱা যায় এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত যদি কেনেকুৱা আপোনালোকে পায় যদি খাই চাই প্লিজ কমেণ্টত জনাব খাই কেনেকুৱা লাগিলে আপোনালোকৰ কিন্তু সঁচাকৈ বিৰাটেই ভাল পাব খাই ঠিক আছে তেতিয়াহ'লে আমি ভাত খাই লওঁ গুড ইভিনিং এভৰিৱান মই অথনি ভাত খোৱাৰ পাছত শুই গ'লোঁ আৰু এতিয়া একদম পাকঘৰৰ পৰাই আপোনালোকক সম্ভাষণ জনাইছোঁ আচলতে এতিয়া মই বনাবলৈ লৈছোঁ অলপমান চুইট কৰ্ণ বনাবলৈ লৈছোঁ যিহেতু সন্ধিয়া সময়ত কিবা এটা চটপটা খাবলৈ মন যায় সেয়াই আমাৰ চুইট কৰ্ণ ভাজি হৈ গ'ল এতিয়া মই ইয়াত এড কৰিম অলপমান চিলি ফ্লেক্স আৰু অকণমান অৰিগেনো দুইটা মিক্স কৰি ধুনীয়াকৈ চাহৰ লগত খাম ঠিক আছে তেতিয়াহ'লে মই চাহ খাই লওঁ আপোনালোকক পিছত লগ পাই আছোঁ হেল্ল' গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি হৈছে 2 তাৰিখ আৰু এতিয়া ৰাতিপুৱা হৈছে কালি চাহ খোৱাৰ পাছত মই ভিডিঅ' নকৰিলোঁ আলহী আহিলে মোৰ আৰু তেনেকেই থাকি গ'ল ভাত বনালোঁ তাৰপাছতে আলহীৰ লগত কথা বতৰা পাতোঁতে তেনেকেই গুচি গ'ল সময়টো সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু আজি আমি তিতাবৰলৈ যাম এখন বিয়া আছে কি কয় মোৰ খুৰা শহুৰৰ ল'ৰাৰ তাৰপাছতে অলপমান বস্তু এটা দেখাওঁ বুলি ভাবিছোঁ বস্তুটো হৈছে মই আচলতে বিয়া বুলি কাপোৰ এযোৰ লৈছিলোঁ চাওকচোন কাপোৰযোৰ কেনেকুৱা লাগিছে আচলতে ডিজাইনটো এতিয়া আহিছে টামগুনাৰ ডিজাইন এটা আহিছে দেখি ভাল লাগিলে সেইকাৰণে কাপোৰযোৰ কিনিলোঁ কালাৰটো অলপমান হয়তো মোবাইলত কেনেকুৱা আহে নাজানো কিন্তু অৰিজিনেলকৈ ওচৰৰ পৰা চকুৰে চালে কালাৰটো বেছি ধুনীয়া দেখে মই দেখুৱাই আছোঁ আপোনালোকক ৰ'ব কাপোৰযোৰ হৈছে এইযোৰ এখন চাদৰ হয় আৰু ইয়াত এনেকেতো হিংখাপ বুলিয়ে কয় হ'ব কিংখাপৰ ডিজাইন আছে সৰু সৰু আৰু লগতে বুটা আছে আৰু আঁচলখনত এনেকৈ অলপমান ডাঙৰকৈ আছে কালাৰটো ভাল লাগিছেনে মোৰ কালাৰটো আচলতে এইটো নাছিলে কালাৰটো দেখিয়ে পচন্দ হ'ল এইটো হেৰি টামগুনা আৰু চিলভাৰ গুণাত কাম কৰা আছে এখন হৈছে চাদৰ আৰু মেখেলাখন হৈছে এইখন আঁঠু ওপৰলৈকে ফুলটো আছে বাৰু এইখন
আৰু এইটো হৈছে ব্লাউজৰ পিচটো যিটো মই চিলাইৰে দিলোঁ হাতত এনেকে হাতত হেৰি আছে পটিকেইটা হাতত এনেকে পৰিলে বেছি ডাঙৰ পটি নাছিলে এইটোৱে এইযোৰে কাপোৰযোৰ কেনেকুৱা লাগিলে প্লিজ আপোনালোকে কমেণ্টত জনাবচোন মোৰ কিন্তু খুবেই ভাল লাগিছিলে মই সেইকাৰণে লৈ ল'লোঁ আৰু এই কাপোৰযোৰ মই কোনো বুটিকৰ পৰা নাই লোৱা এইযোৰ লৈছিলোঁ মই যোৰহাট চৰ্দাৰ চিল্ক হাউচৰ পৰা লৈছিলোঁ আৰু আপোনালোকে হয়তো মোবাইলত কেনেকুৱা দেখিলে মই নাজানো কিন্তু যিটো চকুৰে ডাইৰেক্ট চোৱা যায় সেই তেতিয়া মানে কাপোৰযোৰৰ হেৰিটো বিৰাট ধুনীয়া লাগে কালাৰটো সেয়াই ঠিক আছে তেতিয়াহ'লে এতিয়া ধীৰাজু অফিচলৈ যাবলৈ ওলাইছে মই ব্ৰেকফাষ্ট বনাই লওঁ তাৰপাছত বাটত চাগে এতিয়া মোৰ সম্ভৱ ভিডিঅ' কৰা নহ'ব কাৰণ পেকিং আছে মোৰ কৰিবলৈ পেকিং চেকিং কৰি লোৱাৰ পাছত বাটত আপোনালোকক লগ পাই আছোঁ ঠিক আছে তেতিয়াহ'লে হেল্ল' ফ্ৰেণ্ডছ মই একচুৱেলি আহি পালোহি যোৰহাট আৰু যোৰহাটৰ আছোঁ মই পাঞ্চালী নেইলছত আছোঁ আৰু মই কৰাবলৈ লৈছোঁ নেইল আৰ্ট আৰু এতিয়া মই তাকে চিলেক্ট কৰোঁ চাওকচোন আপোনালোকে মই কেনেকৈ নেইল আৰ্ট কৰোঁ আৰু মই নকৰোঁ বাৰু আপোনাৰ নাম খোকন আৰু মোৰ আৰ্ট নেইল আৰ্ট কৰিব এওঁ খোকন আৰু জীৱনত প্ৰথমবাৰ কৰিবলৈ লৈছোঁ এক্সাইট হয় এনেইতো দেখি থাকোঁ ভালেই লাগে ঠিক আছে তেতিয়াহ'লে মই কৰি লওঁ তাৰপাছত আপোনালোকক মই দেখুৱাই আছোঁ হেল্ল' মই আহিলোঁ নেইল আৰ্ট কৰি আৰু হয়তো বহুতে ক'ব পাৰে যে নেইল আৰ্ট কৰিছে এইটো দেখুৱাবলগীয়া বস্তু নিহে নেইল পলিচ লগাই দিছে আৰু হয় বাৰু দেখুৱাবলগীয়া বস্তু নহয় খালি মই কি হ'ল প্ৰথম মই কৰিছোঁ সেইকাৰণে আচলতে মই ভিডিঅ'কণ সামৰি থওঁ বুলি ভাবিলোঁ আৰু কৰি হোৱাৰ পাছত হৈছে মোৰ এইটো মই য়েল্ল' কালাৰত কৰিছোঁ দেই য়েল্ল' এই ৰ'দৰ পোহৰ পৰি আছে ৰ'ব অকণমান চাহ জেগাত বেছি ভালকৈ হেৰি হ'ব হ'লেও মই ফটো এখন লগাই দিম বাৰু এইটো য়েল্ল' এণ্ড চিলভাৰত কৰিছোঁ ভালকৈ নাই আহা পিছত দেখুৱাই আছোঁ মই মানে ৰ'দ পৰি আছে যে ৰিফ্লেকশ্যন হৈছে বাৰু যি কি নহওক কৰি মই ভাল পালোঁ আৰু পাঞ্চালীত ধুনীয়াকৈ কৰি দিলে খোকানে মোক নেইল এক্সটেনশ্যন মই নকৰিলোঁ যিহেতু মোৰ নিজৰে একদম লম্বা নেইল আছে সেইকাৰণে মই এক্সটেনশ্যন নকৰিলোঁ নেইল আৰ্টটোকে কৰিলোঁ এইবাৰ ফাৰ্ষ্ট কৰিছোঁ সেইকাৰণে য়েল্ল'টো মোৰ ফেভৰেট হয় সেইকাৰণে মই কৰিলোঁ এখন বাওঁহাতখন হয় আৰু এখন সোঁহাত এতিয়া এমাহলৈকে ধুনীয়াকৈ কাপোৰ কানি ধুব পাৰিম বাচন চাচন ধুলেও মোৰ নেল পলিচ এৰাই নাযায় মানে কি হয় আজিকালি আপুনি যিমানেই দামী নেল পলিচ নিকিনক কিয় 2 দিন বা 3 দিনৰ পাছত এনেওতো গৃহিণী মানুহ কাম কৰা বাইদেউগৰাকী আছে যদিও এটা টাইমত মই ধুব লগা হয় বা কাপোৰ মেচিনে ধুৱে যদিও কিবা এটা কেতিয়াবা কৰিব লগা হয় সেইকাৰণে কি হয় আজিকালি নেল পলিচবোৰ এৰায়ে যায়চোন সেইকাৰণে ভাবিলোঁ মোৰ বিয়াও যিহেতু আছে বুলি কৈছোঁ বিয়াও আছে সেইকাৰণে নেল পলিচকে কৰাই ল'লোঁ মোৰ লগৰ এজনীৰ বিয়াও আছে 4 তাৰিখে আৰু কাইলৈ আছে দেৱৰটোৰ বিয়া সেইটো গতিকে চানচতে যোৰহাটত আছে যেতিয়া পাঞ্চালীখন মই চানচতে কৰিয়ে ল'লোঁ আৰু মোৰ কি নেইল পলিচ নেইলছৰ প্ৰতি মোৰ দুৰ্বলতা এটা আছে মোৰ মানে নিজৰো নেইল পলিচৰ কালেকশ্যনটো মানে হিউজ বহুত ডাঙৰ কিজানি 50টাতকৈ বেছি নেইল কালাৰ আছে নেকি মোৰ ওচৰত কেতিয়াবা সময় পেলাই দেখাম বাৰু ভিডিঅ'ত সেয়াই ঠিক আছে এতিয়া আমি গৈ থাকোঁ হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এতিয়া আজি হৈছে 3 তাৰিখ আৰু ৰাতিপুৱাই মই মোবাইলটো হাতত লৈছোঁ যাবলৈ লৈছোঁ বিয়া ঘৰলৈ আৰু আমাৰ মুমু এইজনী অকণ দূৰলৈ যা চাদৰ মেখেলা পিন্ধি একদম গোটেইগৰাকী চমৎকাৰ হৈ আছে আৰু কালি আচলতে বিয়া ঘৰলৈ গৈ এইবোৰ কিবা কিবি কৰোঁতে মেলোঁতে মই ভিডিঅ' নকৰিলোঁ আৰু এতিয়া ৰাতিপুৱা এণ্ডিংটোতো নল'লোঁ সেইকাৰণে ৰাতিপুৱাই বোলো এণ্ডিংটো লৈ লওঁ বুলি ভাবিলোঁ ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুত সহায় কৰিব
ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই